নমস্কাৰ। আগতে DLED এন্ট্ৰেন্স এক্সামত আহি যোৱা সাধাৰণ বিজ্ঞানৰ 50টা প্ৰশ্ন মই এই ভিডিঅ'টোত লৈ আহিছোঁ। আপোনালোকে প্ৰশ্নবোৰ শেষলৈকে চাব। প্ৰথম প্ৰশ্ন, চৰাই বিষয়ে কৰা অধ্যয়নক কি বুলি কোৱা হয়? উত্তৰ, অৰ্নিথলজি। 2 নম্বৰ, লৌহদণ্ডৰ মাজেৰে তাপ পৰিবাহিত হোৱা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? উত্তৰ, পৰিব্ৰহণ। 3 নম্বৰ, পঁইতাচোৰাৰ শ্বাসঅংগ কি? উত্তৰ, শ্বাসনলিকা। 4 নম্বৰ, কোন অণুজীৱই নাইট্ৰজেন সংগ্ৰহ কৰিব পাৰে? উত্তৰ, বেক্টেৰিয়াই। 5 নম্বৰ, গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা যোগোৱা প্ৰধান গেছবিধৰ নাম কি? উত্তৰ, কাৰ্বন ডাই অক্সাইড। 6 নম্বৰ, মানৱ দেহৰ কোন অন্তঃস্ৰাৱী গ্ৰন্থিক মাষ্টাৰ গ্লেণ্ড বুলি কোৱা হয়? উত্তৰ, পিটুইটাৰী গ্ৰন্থি। 7 নম্বৰ, যাৰ ভৰ আৰু আয়তন থাকে তাক কি বুলি কোৱা হয়? উত্তৰ, পদাৰ্থ। 8 নম্বৰ, আমাৰ শৰীৰৰ কোনটো গ্ৰন্থিয়ে ইনচুলিন নিঃসৰণ কৰে? উত্তৰ, অগ্ন্যাশয়। 9 নম্বৰ, সমতল দাপোণত গঠিত প্ৰতিবিম্ব সদায় কেনেধৰণৰ হয়? উত্তৰ, অখত, থিয় আৰু সমান। 10 নম্বৰ, অজন স্তৰ বায়ুমণ্ডলৰ কোনটো স্তৰত থাকে? উত্তৰ, ষ্ট্ৰেটোস্ফিয়াৰত। বায়ুমণ্ডলৰ 4টা স্তৰৰ ষ্ট্ৰেটোস্ফিয়াৰত অজন স্তৰটো দেখা যায়। ভিটামিন চিৰ অভাৱত কি ৰোগ হয়? উত্তৰ, স্কাৰ্ভি। আপোনালোকে কোনটো ভিটামিনৰ অভাৱত কি ৰোগ হয় এইকেইটা ভালকৈ পঢ়িব। 12 নম্বৰ, মানৱ দেহৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটো কি? উত্তৰ, যকৃত। 13 নম্বৰ, গোবৰ গেছৰ মুখ্য উপাদান কি? উত্তৰ, মিথেন। 14 নম্বৰ, গতিশক্তিৰ সূত্ৰটো কি? উত্তৰ, গতিশক্তি সমান হ্ৰাস পূৰণ ভৰ পূৰণ গতিবেগ স্কোৱাৰ। 15 নম্বৰ, মাটিত নাইট্ৰজেন যৌগ যোগান ধৰা বেক্টেৰিয়াবিধৰ নাম কি? উত্তৰ, ৰাইজ'বিয়াম। 16 নম্বৰ, সূৰ্যৰ পোহৰত কি ভিটামিন থাকে? উত্তৰ, ভিটামিন ডি। 17, ৱাশ্বিং ছ'ডাৰ ৰাসায়নিক নাম কি? উত্তৰ, ছ'ডিয়াম কাৰ্বনেট। আপোনালোকে সমীকৰণটো চাই ল'ব। 18, বেকিং ছ'ডাৰ ৰাসায়নিক নাম কি? উত্তৰ, ছ'ডিয়াম বাইকাৰ্বনেট। 19, ব্লিচিং পাউডাৰৰ ৰাসায়নিক নাম কি? উত্তৰ, কেলচিয়াম হাইপ'ক্লৰাইড। 20, পাকস্থলীৰ পাচক ৰসে কি পাচন কৰে? উত্তৰ, প্ৰ'টিন। 21, গ্ৰীণহাউচ গেছৰ নাম। কেইটামান গ্ৰীণহাউচ গেছৰ নাম পৰীক্ষাত আহে, অপশ্যন দিয়ে। কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড আৰু জলীয় বাষ্প। 22 নম্বৰ, ভিটামিন ডিৰ অভাৱত কি ৰোগ হয়? উত্তৰ, ৰিকেটছ। 23, কিহে হিমোগ্ল'বিন গঠনত সহায় কৰে? আমাৰ দেহত লোৱে হিমোগ্ল'বিন গঠনত সহায় কৰে, যাক আইৰণ বুলি কোৱা হয়। 24, LPGৰ মুখ্য উপাদান কি? উত্তৰ, বিউটেন। 25, গাখীৰক দৈত ৰূপান্তৰ কৰা বেক্টেৰিয়াবিধৰ নাম কি? উত্তৰ, লেক্ট'বেচিলাছ নামৰ বেক্টেৰিয়াবিধ। 26, কোন ৰঙে কোনো পোহৰ প্ৰতিফলিত নকৰে? উত্তৰ, ক'লা ৰঙে। ৰামধেনু ৰংকেইটা আৰু বগা ৰঙে কৰে। 27, লাইকেন কি? উত্তৰ, লাইকেন হৈছে ভেঁকুৰ আৰু শেলাইৰ সহজীৱিতা। 28, অজন স্তৰে পৃথিৱীক কিহৰ পৰা সুৰক্ষা প্ৰদান কৰে? উত্তৰ, অতি বেঙুনীয়া ৰশ্মি বা আল্ট্ৰাভায়োলেট ৰে'। 29, মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগবিধ কি? উত্তৰ, ছাল। ছাল আটাইতকৈ ডাঙৰ অংগ। 30, আয়ডিনৰ অভাৱত কি ৰোগ হয়? উত্তৰ, গৰল ৰোগ। 31, কিমান ডিগ্ৰী চেলছিয়াছ উষ্ণতাত পানীৰ ঘনত্ব সৰ্বোচ্চ হয়? উত্তৰ, 3.98 ডিগ্ৰী চেলছিয়াছ। অপশ্যনত চাগে এইটো 4 ডিগ্ৰী চেলছিয়াছেই থাকিব। আৰু পানীৰ উতলাংক কিমান হ'লে হ'ব? 100 ডিগ্ৰী চেলছিয়াছ।
32 বলৰ SI একক কি? উত্তৰ নিউটন। 33 সালোক সংশ্লেষণত উদ্ভিদে কি গেছ ব্যৱহাৰ কৰে? উত্তৰ কাৰ্বন ডাই অক্সাইড। 34 কোন গ্ৰন্থিয়ে মানুহৰ বৃদ্ধি হৰম'ন নিঃসৰণ কৰে? উত্তৰ পিটুইটাৰী গ্ৰন্থি। 35 উষ্ণতাৰ SI একক কি? উত্তৰ কেলভিন। 36 pHৰ পৰিসৰ কিমান? উত্তৰ 0 পৰা 14। 7ক নৰ্মেল বুলি ধৰা হয় আৰু 7তকৈ যিবোৰ কম সেইখিনি এচিড আৰু 7তকৈ বেছিখিনি ক্ষাৰক। 37 ডাইন কিহৰ একক? উত্তৰ বলৰ। 38 লোৰ ৰাসায়নিক সংকেত কি? উত্তৰ Fe। 39 কপাৰৰ ৰাসায়নিক সংকেত কি? উত্তৰ Cu। 40 শব্দৰ একক কি? উত্তৰ শব্দৰ একক ডেচিবেল। 41 মানুহৰ পাকস্থলীত থকা এচিডবিধৰ নাম কি? উত্তৰ হাইড্ৰক্লৰিক এচিড। 42 তেজ গোট মৰাত কোনটো ভিটামিনে সহায় কৰে? উত্তৰ ভিটামিন কে। 43 শক্তিৰ SI একক কি? উত্তৰ জুল। 44 বিশুদ্ধ পানীৰ pH ভেলু কিমান? উত্তৰ 7.0। 45 কোষৰ শক্তিৰ ভঁৰাল বুলি কাক কোৱা হয়? উত্তৰ মাইটকণ্ড্ৰিয়াক। মাইটকণ্ড্ৰিয়াক কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয়। 46 বায়ুৰ আৰ্দ্ৰতা জোখা যন্ত্ৰটোৰ নাম কি? উত্তৰ হাইগ্ৰমিটাৰ। 47 বতাহৰ বেগ জোখা যন্ত্ৰটোৰ নাম কি? উত্তৰ এনিমোমিটাৰ। এনেকৈ আপোনালোকে যন্ত্ৰবোৰৰ নাম মনত ৰাখিব। পৃথিৱীৰ ব্যাসাৰ্ধ কিমান? উত্তৰ 6378 কিলোমিটাৰ। 49 মায়োপিয়াত ভুগি থকা ব্যক্তিয়ে কেনেধৰণৰ লেন্স ব্যৱহাৰ কৰে? উত্তৰ কনকেভ লেন্স। 50 বৰষুণৰ পানী খোৱাৰ উপযোগী কিয় নহয়? কাৰণ বৰষুণৰ পানীত এচিড থাকে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু চেনেলটো আগবঢ়াই নিবলৈ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।